সো আজি আমি শিকিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা। আজিৰ কুৱেশ্যন নম্বৰ হ'ল 1/7। আজিৰ সংখ্যা দুটা হ'ল 384 আৰু 1296। সো এই দুটা সংখ্যাৰ আমি আজি গসাও উলিয়াম। সো প্ৰথমতে আমি কি কৰিব লাগে, এই দুটা সংখ্যাক কম্পেয়াৰ কৰিব লাগে, তুলনা কৰিব লাগে এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ। সো আমি জানো যে 1296 ডাঙৰ 384তকৈ, তো সেইকাৰণে আমি লিখিলোঁ যেহেতু 1296 গ্ৰেটাৰ দেন 384। অ'কে, গতিকে ইউক্লিডৰ কলন বিধি মতে। সো ইউক্লিডৰ কলন বিধি কি হয়, a is equal to bq plus r হয়নে। সো ইয়াতে a হ'ল কি ভাজ্য, b হ'ল ভাজক, q হ'ল ভাগফল আৰু r হ'ল ভাগশেষ। ঠিক, সো এইটো কুৱেশ্যনত কি হয়, এৰ মান হ'ব ডাঙৰটো এৰ মান হয় 1296টো এৰ মান হ'ব আৰু 384টো হ'ব বিৰ মান। ঠিক, গতিকে এই দুটা সংখ্যাক ইউক্লিডৰ নিয়ম মতে বহাব লাগে। ইউক্লিডৰ নিয়ম মতে বহালে কি হ'ব, 1296 ইকুৱেল টু এইটো এৰ মান বহালোঁ ইকুৱেল টু বিৰ মান 384। সো ইনটু কি লাগে, কিউ আৰু আৰ লাগে। এই দুটা সংখ্যা আমি কেনেকৈ পালোঁ, এই দুটা পালোঁ আমি 384ৰে 1296ক ডিভাইড কৰিছোঁ। এইটো চোৱা 384ৰে 1296ক ডিভাইড কৰিছোঁ। এইটো ডিভাইড কৰিলে কেইবাৰ যাব, এইটো ডিভাইড কৰিলে 3বাৰ। আমি এনেই ইনটু কৰি চাইছিলোঁ, 3 ইনটু কৰিলে 3 4 × 12 কেৰি থাকিলে 1 3 3 8 গুণ 24 আৰু 1 25 25ৰ 5 কেৰি থাকিলে কিমান 2 3 3 × 9 আৰু 2 হ'ল 11। তো এইটো নিয়াৰেষ্ট হয়। সেইকাৰণে এই 384 1296ত কেইবাৰ যাব, 3বাৰ। 3বাৰ গ'লে হয় 1152। সো এইটো হোৱাৰ পিছত মাইনাছ কৰিলোঁ, মাইনাছ কৰিলে কিমান হ'ব, 6ৰ পৰা 2 গ'লে 4, 9ৰ পৰা 5 গ'লেও 4। ঠিক, আৰু 2ৰ পৰা 1 গ'লে 1। গতিকে এই ক্ষেত্ৰত ভাগফল যোনটো হ'ল 3 সেইটো হ'ল কিউৰ মান, আৰু ভাগশেষ যোনটো হ'ল 144 সেইটো হ'ল আৰৰ মান। অ'কে, সো যেতিয়ালৈকে আৰৰ মানটো 0 নহয় তেতিয়ালৈকে আমি এটা ষ্টেপ ৰিপিট কৰিব লাগে। সো ৰিপিট কেনেকৈ কৰিম, ৰিপিট কৰিবলৈ হ'লে 384টো আগত আনিব লাগিব ইকুৱেল 144টো ইয়াতে আনিব লাগিব। ঠিক, মানে নতুনকৈ এৰ মান হ'ল 384 আৰু বিৰ মান হ'ল 144। অ'কে, আকৌ আগৰ নিচিনাই কিউ আৰু আৰ লাগে। এই দুটা কেনেকৈ পালোঁ, একে 144ৰে 384ক ডিভাইড কৰিছোঁ। এইটো চোৱা 144ৰে 384ক ডিভাইড কৰিছোঁ। এইটো ডিভাইড কৰোঁতে কেইবাৰ গ'ল, 2বাৰ। আমি চাইডত পূৰণ কৰি চাইছোঁ 2বাৰ। সো 2বাৰ গ'লে কিমান হয় 288। ঠিক, সো মাইনাছ কৰিলে কেনেকৈ মাইনাছ কৰিম, ইয়াৰ পৰা 1 ধাৰ কৰিব লাগিব, হ'ব 14। 14ৰ পৰা 8 গ'লে থাকে 6, ইয়াত থাকিলে 7, 7ৰ পৰাতো 8 নাযায়, তো ইয়াৰ পৰা ধাৰ কৰিব লাগিব। ধাৰ কৰিলে কিমান হ'ব 17, 17ৰ পৰা 8 গ'লে থাকে 9। অ'কে, সো এই ক্ষেত্ৰত 2 হ'ল কিউৰ মান আৰু 96টো হ'ল আৰৰ মান। অ'কে, বুজি পালা। সো আৰৰ মানটোতো 0 হোৱা নাই, গতিকে আকৌ ৰিপিট কৰিব লাগিব। সেইকাৰণে 144টো ইয়াতে আহিছে, 96টো ইয়াতে আহিছে। অ'কে, সো নতুনকৈ এৰ মান হ'ল 144 আৰু বিৰ মান হ'ল 96। অ'কে, এতিয়া কিউ আৰু আৰ লাগে। সো এই দুটা কেনেকৈ পালোঁ, 96ৰে 144ক ডিভাইড কৰিছোঁ। ক'ত কৰিলোঁ, এইটো 96ৰে 144ক ডিভাইড কৰিছোঁ। তো ডিভাইড কৰিলে কেইবাৰ যাব, একবাৰ। একবাৰ ক'লে 96 × 1 96। সো মাইনাছ কৰিব লাগে, ইয়াৰ পৰা ধাৰ কৰিলে 14, 14ৰ পৰা 6 গ'লে থাকে 8। নেক্সট ইয়াতে থাকিলে 3, 1 আৰু 3 13, 13ৰ পৰা 9 গ'লে থাকে 4। গতিকে কিউৰ মান হ'ল 1, আৰৰ মান হ'ল কিমান 48। তো 0 হোৱা নাই এতিয়ালৈকেও, তো যাৰ কাৰণে 96টো আগত আনিছোঁ ইকুৱেল 48টো ইয়াতে আনিছোঁ। অ'কে, সো এইবাৰ এৰ মান হ'ল 96 আৰু বিৰ মান হ'ল 48। তো 48ৰে 96ক ডিভাইড কৰিব লাগিব কিউ আৰু আৰৰ মানৰ কাৰণে। সো আমি কি কৰিম, এতিয়া ডিভাইড কৰি চাম। 48ৰে 96ক ডিভাইড কৰিম, তো কেইবাৰ যাব, 48 × 2 কৰিলে 2 8 × 16, 6 কেৰি থাকিলে 1, 2 4 × 8 আৰু 1 9, তো 96 হৈ গ'ল।
মানে 48 96 যাব কেইবাৰ দুইবাৰ যাব দুইবাৰ গ'লে 96 পৰা 96 মাইনাছ কৰিলে কিমান থাকে 0 গতিকে কিউৰ মান হ'ল 2 আৰু আৰৰ মান হ'ল 0 ওকে গতিকে যিটো লাইনত যিটো শাৰীত আৰৰ মান 0 হয় ইটো শাৰীৰ পৰা বিৰ মানটো আমি কি ল'ব লাগে গসাউ মানে ইকুৱেলিব্ৰিয়াম নিয়ম মতে কি হয় a ইজ ইকুৱেল টু b ইনটু q প্লাছ r হয় আৰৰ মান 0 হ'ল গতিকে বিৰ মান হ'ল 48 আৰু এইটোৱে হ'ল গসাউ যাৰ কাৰণে আমি লিখিছোঁ গতিকে গসাউ ইজ ইকুৱেল টু 48 ওকে বুজি পালা থেংক ইউ